নমস্কাৰ নিউজ ইন আসামিছৰ অন্য এটা খবৰৰ মাজলৈ মই নৱদৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে এই চেনেলটোৰ জৰিয়তে পাব ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় খবৰসমূহ গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব আপোনালোকে হয়তো বহুতে নিশ্চয় শুনি আহিছে যে আজি কিছুদিনৰ পৰা পাকিস্তানত এনে কিছুমান অপ্ৰীতিকৰ ঘটনা ঘটি আহিছে যিবোৰ ঘটনাৰ বাবে পাকিস্তান সমগ্ৰ বিশ্ববাসীৰ আগত জবাবদিহি হ'বলগীয়া হৈছে ঠিক তেনেধৰণে একে এক অনুৰূপ ঘটনা ঘটিলে 16 জুলাই দিনা যিজন আফগানিস্তানৰ ৰাষ্ট্ৰদূত আছিল পাকিস্তানৰ ইছলামাবাদত তেখেতৰ কন্যা সন্তানক কিডনেপ কৰি লৈ যোৱা হৈছিল কিছুমান সন্ত্ৰাসবাদী সংগঠনৰ সদস্যৰ দ্বাৰা আৰু তেখেতক 5 ঘণ্টাৰ বাবে কাৰাবন্দী কৰা হৈছিল আৰু সেই 5 ঘণ্টা সময়ত এগৰাকী 27 বছৰীয়া ছোৱালীক এনে কিছু অমানৱিক অত্যাচাৰ চলোৱা হ'ল আৰু অৱশেষত ৰাষ্ট্ৰদূতগৰাকীৰ ছোৱালীজনীক মুকলি কৰি দিয়া হৈছে আৰু তেখেত বৰ্তমান এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আপোনালোকে যদি এই খবৰটোৰ বিষয়ে সকলোখিনি জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক মই এই ঘটনাটোৰ সম্পূৰ্ণ বিৱৰণী এই ভিডিঅ'টোত দিম গতিকে আহক এতিয়া আমি খবৰটো চাওঁ আফগানিস্তানৰ ৰাষ্ট্ৰদূত নাজিমুল আলিমুলৰ কন্যা সন্তান সিলসিলাক কিডনেপ কৰি নিছিল পাকিস্তানৰ কিছু সন্ত্ৰাসবাদী সদস্যই আৰু 5 ঘণ্টা ধৰি 27 বছৰীয়া সিলসিলাক হাত ভৰি বান্ধি অমানৱিক অত্যাচাৰ চলোৱা হৈছিল শাৰীৰিক অত্যাচাৰ চলোৱা হৈছিল আৰু অৱশেষত 5 ঘণ্টাৰ মূৰত সিলসিলাক মুকলি কৰি দিছিল আৰু সিলসিলাৰ শাৰীৰিক অৱস্থা বিশেষভাৱে অৱনতি ঘটিছিল আৰু তেওঁক বৰ্তমান পাকিস্তানৰ এখন চিকিৎসালয়ত চিকিৎসা কৰি থকা হৈছে এনে ধৰণৰ ঘটনা হোৱাৰ একমাত্ৰ কাৰণ আফগানিস্তান আৰু পাকিস্তানৰ মাজত সম্পৰ্কৰ ফাট মেলাৰ ফলত হৈছে আজি কিছুদিনৰ আগত আফগানিস্তানৰ প্ৰাইম মিনিষ্টাৰে পাকিস্তানৰ প্ৰাইম মিনিষ্টাৰ ইমৰান খানক কৈছিল যে পাকিস্তানে 10,000 জাহাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্যক আফগানিস্তানৰ ভিতৰলৈ যাবলৈ দিয়াৰ ফলত এনে ধৰণৰ ঘটনাৰ সন্মুখীন হ'বলগীয়া হৈছে আৰু এই 10,000 জাহাদী সন্ত্ৰাসবাদী সংগঠনৰ সদস্য আফগানিস্তানলৈ যোৱাৰ ফলত আফগানিস্তানত চিভিল ৱাৰৰ দৰে ঘটনা বা চিভিল ৱাৰৰ দৰে পৰিস্থিতি হ'বলগীয়া হৈছে আফগানিস্তানৰ বহুত স্থান তালিবান সন্ত্ৰাসবাদী সংগঠনৰ অধীনলৈ গৈছে গতিকে আফগানিস্তানত এটা বৰ্তমান সময়ত এটা ভয়ানক পৰিস্থিতিৰ উদ্ভৱ হৈছে ঠিক তেনেধৰণে আপোনালোকে যদি লক্ষ্য কৰে পাকিস্তানতো এনে কিছুমান অনুৰূপ ঘটনা ঘটি আহিছে আজি কিছুদিনৰ আগত পাকিস্তানৰ তালিবান সন্ত্ৰাসবাদী সংগঠনে কেইবাজনো পাকিস্তানী সৈন্যক হত্যা কৰিছিল যাৰ য'ত এজন মেজৰ এজন আৰ্মিৰ হেড অফিচাৰো অন্তৰ্ভুক্ত আছিল যি দুজনৰ মৃত্যু হৈছে মুঠ 11জন নে 12জন আপোনালোকৰ আৰ্মি সদস্যৰ মৃত্যু হৈছিল আৰু আজিৰ পৰা ঠিক 4-5 দিন আগত পাকিস্তানত হোৱা এটা বাছ বোম ব্লাষ্টৰ ফলত 9জন চাইনিজ ইঞ্জিনিয়াৰৰ মৃত্যু হৈছিল যাৰ ফলত চাইনিজ গভৰ্ণমেণ্টৰ আগত পাকিস্তানে উল্লেখ কৰিছে যে বাছখনৰ গেছ লিক হোৱাৰ ফলত বাছখনত অগ্নিসংযোগ হোৱাৰ ফলত বাছখন খাৱৈত গিৰি পৰাৰ ফলত চাইনিজ ইঞ্জিনিয়াৰ কেইজনৰ মৃত্যু হৈছে কিন্তু চাইনাই মানি ল'ব পৰা নাই যে এইটো গেছ লিক হৈ অগ্নিসংযোগ হোৱাৰ ফলত এনে ঘটনা ঘটিছে চাইনাই দাবী কৰি আহিছে যে এইটো বোম ব্লাষ্ট হোৱাৰ ফলত হৈছে গতিকে চাইনাই নিৰ্দিষ্ট ইনভেষ্টিগেটিং টিম পঠিয়াব পাকিস্তানত ইনভেষ্টিগেশ্যন কৰিব আৰু এই ঘটনাৰ লগত যি জড়িত তেখেতসকলক উপযুক্ত শাস্তি দিম বুলি চাইনাই উল্লেখ কৰিছে আৰু চাইনাই লগতে উল্লেখ কৰিছে যে পাকিস্তানত যিসকল চাইনিজ লোক আছে তেখেতসকলৰ দায়িত্ব বা তেখেতসকলক সুৰক্ষা দিয়াটো পাকিস্তান চৰকাৰৰ দায়িত্ব আৰু পাকিস্তান চৰকাৰে চাইনিজ লোকসকলক সুৰক্ষা দিয়াৰ পৰা বিফল হৈছে ঠিক তেনেধৰণে এজন ৰাষ্ট্ৰদূতৰ কন্যা সন্তানক ইছলামাবাদ পাকিস্তানৰ যি ৰাজধানীৰ মাজৰ পৰা কিডনেপ কৰি নিয়াটো আচৰিত ঘটনা আৰু ইয়াকে লৈ আফগানিস্তান চৰকাৰেও পাকিস্তান চৰকাৰৰ ওপৰত হেঁচা দিবলৈ আৰম্ভ কৰিছে আফগান চৰকাৰে পাকিস্তান চৰকাৰক কৈছে যে যিসকল আফগানিস্তানৰ লোক পাকিস্তানত বসবাস কৰি আছে তেখেতসকলক সুৰক্ষা দিয়াটো পাকিস্তান চৰকাৰৰ দায়িত্ব আৰু যিসকল সদস্যই বা যিসকল সন্ত্ৰাসবাদী সদস্যই আফগানিস্তানৰ ৰাষ্ট্ৰদূতজনৰ কন্যা সন্তানক কিডনেপ কৰি নি এনেধৰণে অমানৱিক অত্যাচাৰ কৰিলে তেখেতসকলক চিনাক্ত কৰা আৰু তেখেতসকলক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিব লাগে ৰাষ্ট্ৰদূতগৰাকীৰ কন্যা সন্তান সিলসিলা অলিখিলে এখন ভাড়া গাড়ীৰে ঘৰলৈ আহি থকা অৱস্থাত ইছলামাবাদত তেখেতক কিডনেপ কৰে অন্য দিশৰ পৰা অহা এখন গাড়ীৰ পৰা এজন ব্যক্তি নামে আৰু সিলসিলাক টনা আজোৰা কৰে গাড়ীখনত থকা ব্যক্তিসকলে সিলসিলাক মাৰপিট কৰে আৰু মাৰপিট কৰাৰ ফলত সিলসিলা অচেতন হৈ পৰে সিলসিলা অলিখিলে ভাড়া গাড়ীৰে নিজ গৃহলৈ আহি থকাৰ সময়ত ইছলামাবাদত নিজ ভায়েকৰ বাবে গিফ্ট কিনিবলৈ সোমাইছিল আৰু সেই সময়তে সিলসিলা অলিখিলক কিডনেপ কৰে সিলসিলা অলিখিলক মুক্তি কৰি দিয়াৰ পাছত সিলসিলা অলিখিল ঘৰত উপস্থিত হয় আৰু ঘৰত উপস্থিত হোৱাৰ পিছত তেখেতৰ চুৰ্ণিত এখন টিছু পেপাৰ ওলায় টিছু পেপাৰখনত উল্লেখ কৰিছে যে নেক্সট টাৰ্ণ তেখেতৰ দেউতাকৰ মানে ৰাষ্ট্ৰদূতগৰাকীৰ আৰু এই সকলোবোৰ কাম সন্ত্ৰাসবাদী বা দুষ্ট চক্ৰটোৱে কৰিলে একমাত্ৰ তেখেতৰ দেউতাক কমিউনিষ্ট পাৰ্টিৰ হোৱাৰ বাবে গতিকে আশা কৰোঁ আপোনালোকে এই নিউজটো নিশ্চয় ভাল পালে যদি ভাল পালে প্লিজ নিউজটো শ্বেয়াৰ কৰিব লাইক কৰিব আৰু কমেণ্ট কৰি মোক জনাব আপোনালোকে ভিডিঅ'টো চাই কেনে পালে আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব ধন্যবাদ